ঐ মই সেইজন কৈছো যিজনে মোক বেয়াকে কমেণ্ট দিছিল মোৰ মোবাইলত মই ৰিচাৰ্জ কৰি পেলাই মই ভিডিঅ' বনাওঁ আৰু মোৰ বাউণ্ডাৰী থাকিলে নহ'লে কোৱা উলিয়াব পাৰি কোনে ল'ব পাৰিবা যাই যাই পেলাই কমেণ্ট দিয়া মই বেয়াকে কমেণ্ট দিয়া এখন দিছ কপিয়া পিছ কৰি কাটি পেলাই নদী দুৱাই মাইকি আমাৰ ঘৰ কাটি দিম নেক্সট টাইম বেয়াকে কমেণ্ট দিও কথা মনত ৰাখিবি तो आओ यार शुरू करते हैं बिना किसी बकचोदी के। আমাৰ এটা গুটি দেখিছেনে অকল আপোনাৰ ক'ৰবাত দেখিছে নেকি মোবাইলটো লৈ ফুল যদি বোৱাৰী ক'ত ধুনীয়া একদম পুৰা ৰিল পুৰা ধুনীয়া ধুনীয়া কমেণ্ট কৰিবগৈ একদম ইনে আকৌ অজল পুৰা ঐ এইফালা গুটি নাম থৈ গুটি একদম ভাঙি দিম পতা থৈ মোবাইলটো দে এইফালা দাদা মোক আজি মোবাইলত ৰিল এটা চাই থাকোঁতে বৌজনীয়ে মই বেয়া কমেণ্ট এটা কৈ দিলোঁ বেয়া ভিডিঅ' বনাইছিলে তুমি কাটিম বুলি কৈছে গতিকে মই আজিৰ পৰা মোবাইল চোবাইল নাচাওঁ আৰু দেই পটাপট দিছিলি মোৰ মোবাইলত মই ৰিচাৰ্জ কৰি পেলাই মই ভিডিঅ' বনাওঁ আৰু মোৰ বাউণ্ডাৰীত আহি পেলাই তহঁতি কোৱা অধিকাৰ ক'ত পালি কোনে দিলে তহঁতক অধিকাৰ যাৰে তাৰে গৈ পেলাই এডিট কৰি পেলাই যে কমেণ্ট দি থকা মই যেতিয়া তহঁতক বেয়াকে নকওঁ মোক কোৱা অধিকাৰ ক'ত পালি এখন দেখিছ ঘপিয়াই পিছ কৰি কাটি পেলাই নদীত উটুৱাই দিয়া মাইকী হয় মই ভয় নকৰোঁ আকৌ কাটি দিম নেক্সট টাইম যাতে বেয়াকে কমেণ্ট নিদিয় কথাষাৰ মনত ৰাখিবি গুটি কাটি পেলাব এইটো পিছ কৰি আকৌ চাবি আজিকালি একদম নৱদীপ পুৰা खत्म। बाय बाय टाटा गुड बाय गया। কপিডাল লৈ থাকে একদম দিব বেয়া কমেণ্ট কৰিবি এইটো ভিডিঅ'ত পুৰা দিব देखा आपने लापरवाही का नतीजा है। দাদা মোক মাৰিলা দিয়ে একদম পুৰা জেগাতে দিছে পুৰা মাৰিছে একদম পুৰা মই শেষ হৈ গ'লোঁ আৰু দেই পুৰা আজি শেষ হৈ গ'লোঁ দাদা পুৰা শেষ হৈ গ'লোঁ পুৰা শেষ হৈ গ'লোঁ পুৰা মাৰিছে সি নিচা ইমানকে মাৰিব নালাগে নহয় গোটেই কণী গুটিৰ পৰা ধৰি চবতে মাৰিছে সি কণী আন্দোলন কৰিব লাগে আমাৰ ৰাইজৰ অহাই লাগে ভাঙকটো একদম গুটি ভাঙি দিয়কটো একদম অদৰকাৰী একদম হেৰি এটাত তুলি যা মলি যা এটা কমেণ্ট কৰ যা দিবতো ভাঙিব একদম ভাঙক তো একদম শেষ কৰি পেলা ভাঙক তোৰ ৰাতিপুৱা ভাত খোৱা নাই এটা পটাপট ভাত বনা যা গুটি একদম পটাপট ভাত বনা মাছ দুটা আনি থৈছোঁ পুৰা একদম ডাঙৰ পিচ কৰি বনাই মেকুৰীলৈ যাব পটাপট যা ভাত বনা হ'ব দাদা ভাত চাগে বনাবলৈ যাওঁ আৰু আহিবি আৰু খাবলৈ দেই মই বনাওঁগৈ ধুনীয়াকৈ বনাওঁগৈ আৰু দেই আহিবি পটাপট আহিবি বিৰচিত বাদ দে আৰু নবনাবি আৰু ভাত খাবলৈ মই মাছ ধোঁতে পটাপট ভাত মাছটা আমাৰ পেহী এজনীয়ে গুচি গ'ল একদম পুৰা ৰিল বনাই আছেগে কাণতে দুটা লৈ গম পালানে আমি আজি সুদা এটা ভাত খাব লাগিব নহ'ব भाई मजा आया। কি হ'ল কোনে নিলে মাছকেইটা বুঢ়ীমাৰ এটা একদম পুৰা অকল ৰিল চাই থাকিবি পটাপট লৈ মাছ পটাপট লৈ যা মাছ কেইটা কাণত লগাই একদম ৰিল বনাবলৈ দিছে মাছকেইটা পটাপট লৈ বন্ধুসকল এই ভিডিঅ'টো কোনো যাতে গাত পাতি নলয় অকল মনোৰঞ্জনৰ কাৰণে বনোৱা আছে আৰু প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু ভাল লাগিলে বেয়া লাগিলে প্লিজ চাই নাথাকিব কমেণ্ট কৰি একদম মোবাইলটো ফুলাই দিয়ক কমেণ্টে ফুলাই দিয়ক যাতে মই আৰু নতুন ভিডিঅ' বনাবলৈ বহুত উৎসাহ পাওঁ আৰু লগতে ছাবস্ক্ৰাইব দুটা মানুহ কৰি দিব।
বন্ধুসকলক লাষ্টত কথা এটা ক'ম, দাদাসকলক, বাইদেউ ভণ্টিসকলক, মোৰ মৰমৰ নবৌসকলক, প্লিজ প্লিজ দাদা ইউটিউব চেনেলটো পটককৈ ছাবস্ক্ৰাইব কৰি দিব দেই, আৰু ধুনীয়াকৈ বেয়া হৈছে যদি বেয়া বুলি কমেণ্ট এটা কৰি দিব, ভাল হৈছে বুলি ভাল এটা কমেণ্ট কৰি দিবা দেই দেই দেই। মই শেষ হৈ গ'লোঁ আৰু দেই 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 দাদা।